আজিৰ কেবিনেটত অসম চৰকাৰে দুখন মহাবিদ্যালয় বাণিজ্য শাখা নতুনকৈ প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছে। এখন হ'ল মৰিগাঁও কলেজ আৰু আনখন হ'ল শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়। এই দুইখন কলেজত কমাৰ্চ ষ্ট্ৰীম নতুনকৈ ইন্ট্ৰডিউচ কৰা হ'ব, মৰিগাঁও কলেজ আৰু শুৱালকুছি মহাবিদ্যালয়। বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লোৱা হৈছে ধেমাজিৰ মৰিধল কলেজ, ভবানীপুৰ কলেজ, ভবানীপুৰত আমাৰ উপনিৰ্বাচনৰ সময়ত আমি ইয়াক প্ৰতিশ্ৰুতি দিছিলোঁ, শালবাৰী কলেজ BTADত পৰে কিন্তু ভবানীপুৰ সমষ্টিতে, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বাসুগাঁও কলেজ, BB কিষাণ কলেজ বাক্সা আৰু মাধৱ চন্দ্ৰ দাস কলেজ কাছাৰ। এই 10খন মহাবিদ্যালয়ৰ 2খনত বাণিজ্য শাখা আৰু 8খনত বিজ্ঞান শাখা অহা শিক্ষাবৰ্ষৰ পৰা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছে।